নমস্কাৰ, নতুন ফ্ৰেছ ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। এই ভিডিঅ'টোত আমি ডিছকাছ কৰিম কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ বিষয়ে। তেওঁৰ ওপৰত বহুতখিনি ইম্পৰ্টেণ্ট কুৱেশ্যনছ বা তেওঁ জন্ম মৃত্যু সকলোবিলাক যিখিনি আগন্তুক আহিবলগীয়া অসম পুলিচ SI হওক বা ADRE হওক বা APRO আছাম ষ্টেটৰ যিকোনো গভৰ্ণমেণ্ট এক্সামত হেল্পফুল হোৱাকৈ আপোনালোকৰ কাৰণে হেল্পফুল হ'ব। চ' ভিডিঅ'টো শেষলৈকে চাব, চেনেল নতুনকৈ ভিজিট কৰিলে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আৰু এতিয়া যদি আমি প্ৰথম বিষ্ণুপ্ৰসাদ ৰাভাৰ বিষয়ে সংক্ষিপ্ততে জানিবলৈ গ'লে কি হয়, কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ জন্ম হৈছিলে 1909 চনত। 1909 চনৰ 8 জুন তাৰিখে চাপাগুৰি চিৰাঙত জন্ম হৈছিলে। তেওঁ আছিল কবি, সাহিত্যিক, সংগীতজ্ঞ, গায়ক, নৃত্যশিল্পী, নাট্যকাৰ, চিত্ৰশিল্পী, সমাজ সংস্কাৰক আৰু স্বাধীনতা সংগ্ৰামী। তেওঁ অসমীয়া সাহিত্যলৈ অৱদান বহুত হয়। নৃত্য, নাটক, সংগীত একচুৱেলি বহুতখিনি তেওঁ অৱদান আগবঢ়াইছে। আৰু এই সকলোবিলাক তেওঁ যিখিনি সমাজৰ সমতা আৰু মানৱতাৰ বাণী প্ৰচাৰ কৰিছিল, সেই গীতসমূহকে ৰাভা সংগীত নামেৰে জনা যায়। এতিয়া মেইন কথাটো হ'ল, ৰাভা দিৱস আমি 20 জুন তাৰিখে পালন কৰা হয়। কিয় পালন কৰা হয়? প্ৰত্যেক বছৰে 20 জুন তাৰিখে বিষ্ণুপ্ৰসাদ ৰাভাৰ মৃত্যু দিন হিচাপে ৰাভা দিৱস পালন কৰা হয়। এই দিনটোতে একচুৱেলি 1969 চনত কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ মৃত্যু হৈছিল। তেওঁ স্মৃতি, আদৰ্শ আৰু সংস্কৃতিৰ ক্ষেত্ৰত অৱদান আগবঢ়োৱা সন্মানাৰ্থে একচুৱেলি এই দিৱসটো পালন কৰা হয়। চ' এতিয়া আহিলোঁ আমি কেইটামান ইম্পৰ্টেণ্ট MCQৰ ওপৰত, যিকেইটা আপোনালোকক কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ বিষয়ে আগন্তুক এক্সামত অহা দেখা যায়। যিহেতু মহৎ লোকৰ বাণী হওক বা মহৎ ব্যক্তিৰ বিষয়ে বহুতখিনি কুৱেশ্যন অহা দেখা যায়। চ' একচুৱেলি এইটো এটা ছিৰিজে হয়। চ' আপোনালোকে চাই থাকিব, ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব। এতিয়া প্ৰথম কুৱেশ্যনটোলৈ আহিছোঁ। হোৱাট ইজ দ্য পপুলাৰ টাইটেল অফ বিষ্ণুপ্ৰসাদ ৰাভা? বিষ্ণুপ্ৰসাদ ৰাভা কি নামেৰে জনা যায়? ৰূপকোঁৱৰ, কলাগুৰু, সাহিত্যৰথী নে লোকপ্ৰিয়? আৰু ইয়াৰ যিটো কাৰেক্ট এনচাৰ সেইটো হৈছে অপশ্যন বি, কলাগুৰু। ৰূপকোঁৱৰ বুলি কাক কোৱা হয়? ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাক কোৱা হয়। কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা। সাহিত্যৰথী বুলি কাক কোৱা হয়? সাহিত্যৰথী লক্ষীনাথ বেজবৰুৱা। লোকপ্ৰিয় কোন হয়? লোকপ্ৰিয় গোপীনাথ বৰদলৈ। এইখিনি আপোনালোকে মন কৰিব। নেক্সট 2 নম্বৰ কুৱেশ্যনটোলৈ আহিলোঁ। When was বিষ্ণুপ্ৰসাদ ৰাভা বৰ্ণ? বিষ্ণুপ্ৰসাদ ৰাভাৰ জন্ম কেতিয়া হৈছিল? আপোনালোকৰ আগত এনেকুৱা ধৰণৰ অপশ্যন আহি যাব পাৰে, একেটা ডেটেই আহি যাব পাৰে, কিন্তু চনটো বেলেগ বেলেগ হয়। 8 জুন 1909, 8 জুন 1910, 20 জুন 1909, 20 জুন 1910। চ' আপোনালোকৰ যদি কনচেপ্ট ক্লিয়াৰ নহয়, তেন্তে আপোনালোকে কিন্তু কনফিউজিং কৰিবই। আৰু ইয়াৰ যিটো কাৰেক্ট এনচাৰ সেইটো 8 জুন 1909। আৰু বহুতে এইটো ভাবিব যে 20 জুন যিহেতু ৰাভা দিৱস পালন কৰা হয়, তেওঁ জন্মদিন আছিলে নি বুলি হয়তো সেইটো টিক কৰি থৈ আহিব পাৰে। সেইটো কাৰণে আপোনালোকে পৰাপক্ষত মনোযোগ দিব। নেক্সট কুৱেশ্যন আহিলোঁ। Where was বিষ্ণুপ্ৰসাদ ৰাভা বৰ্ণ? বিষ্ণুপ্ৰসাদ ৰাভাৰ জন্ম ক'ত হৈছিলে? যোৰহাট, গুৱাহাটী, চাপাগুৰি, চিৰাং নে তেজপুৰ? আৰু ইতিমধ্যে এইটো টপিক আমি ডিছকাছ কৰিছোঁৱেই। ইয়াৰ যিটো কাৰেক্ট এনচাৰ অপশ্যন চি, চাপাগুৰি, চিৰাঙত। নেক্সট কুৱেশ্যন আহিলে, ৰাভা দিৱস কেতিয়া পালন কৰা হয়? 8 জুন, 15 আগষ্ট, 20 জুন নে 26 জানুৱাৰী? আৰু ইয়াৰ যিটো কাৰেক্ট এনচাৰ 20 জুন। আজি হৈছে ৰাভা দিৱস। আজি এই দিনটোতে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ মৃত্যুৰ দিন হয় আৰু তেওঁ সুঁৱৰিয়ে ৰাভা দিৱস উদযাপন কৰা হয়। নেক্সট কুৱেশ্যন আহিলে, ইন হুইচ ইয়েৰ ডিড বিষ্ণুপ্ৰসাদ ৰাভা পাছ এৱে? বিষ্ণুপ্ৰসাদ ৰাভাৰ জন্ম চনটো যিদৰে ইম্পৰ্টেণ্ট হয়, মৃত্যু চনটো সেইদৰে ইম্পৰ্টেণ্ট হয়। আৰু যি অপশ্যন 4টা আছে, অপশ্যন 4টাৰ ভিতৰত যদি চাবলৈ যাওঁ 1969 টো ইয়াৰ কাৰেক্ট এনচাৰ। নেক্সট কুৱেশ্যন আহিলে, হুইচ অফ দ্য ফলোয়িং ৱাজ বিষ্ণুপ্ৰসাদ ৰাভা এছ'চিয়েটেড উইথ? তলৰ কোনটোৰ সৈতে বিষ্ণুপ্ৰসাদ ৰাভা জড়িত আছিল? মিউজিক, লিটাৰেচাৰী, প্ৰিণ্টিং নে অল অফ দ্য এভভ? চ' আমি জানো যে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা মিউজিকৰ লগতো জড়িত আছিলে, লিটাৰেচাৰী সাহিত্যৰ লগতো জড়িত আছিলে, আৰু পেইণ্টিং কলাৰ লগতো জড়িত আছিলে। চ' ইয়াৰ যিটো কাৰেক্ট এনচাৰ সেইটো হ'ব অল অফ দ্য এভভ। নেক্সট কুৱেশ্যন আহিলে, বিষ্ণুপ্ৰসাদ ৰাভা ৱাজ অলছ' এ? বিষ্ণুপ্ৰসাদ ৰাভা এজন কি আছিলে? ফ্ৰীডম ফাইটাৰ। তেওঁতো ফ্ৰীডম ফাইটাৰ হয়তো আমি গম পাওঁৱে। তেওঁ চাইণ্টিষ্ট আছিলে নে? চাইণ্টিষ্ট নহয়। ইঞ্জিনিয়াৰ আছিলে নে? ইঞ্জিনিয়াৰ নহয়। নে ডক্টৰ আছিলে নে? নহয়। চ' ইয়াৰ যিটো কাৰেক্ট এনচাৰ সেইটো হৈছে ফ্ৰীডম ফাইটাৰ হয়, স্বাধীনতা সংগ্ৰামী আছিলে তেওঁ। নেক্সট কুৱেশ্যন আহিলে, হোৱাট ইজ দ্য ছং কম্প'জ বাই ৰাভা পপুলাৰলি কল? ৰাভা গীতসমূহ কি নামেৰে জনা যায়? অৰ্থাৎ কুৱেশ্যনটো এনেকুৱা ধৰণৰ আহিব পাৰে, কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ দ্বাৰা ৰচিত গীতসমূহ কি নামেৰে জনা যায়? বৰগীত, ৰাভা সংগীত, জ্যোতি সংগীত নে টোকাৰী গীত? আৰু ইয়াৰ যিটো কাৰেক্ট এনচাৰ সেইটো হৈছে ৰাভা সংগীত। তেওঁ নামতেই লুকাই আছে।
নেক্সট কুৱেশ্যন আহিলে হুইচ ষ্টেট ইজ ক্ল'জলি এছ'চিয়েটেড উইথ বিষ্ণুপ্ৰসাদ ৰাভা বিষ্ণুপ্ৰসাদ ৰাভা কোন ৰাজ্যৰ সৈতে জড়িত হয় একচুৱেলি কোন ৰাজ্যৰ হয় সেইটো সুধিছে আৰু এইটো আমি জানোৱেই যে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা ক'ৰ হয় অসমৰ হয় নেক্সট কুৱেশ্যন আহিলে হুইচ কোৱালিটি ৱাজ প্ৰমোটেড বাই ৰাভা ৰাভাৰ কোন আদৰ্শ প্ৰচাৰ কৰিছিল অৰ্থাৎ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাই কোনটো আদৰ্শ প্ৰচাৰ কৰিছিল ইকুৱেলিটি হিউমেনিটি ছ'চিয়েল জাষ্টিছ নে অল অফ দ্য এবভ আৰু ইয়াৰ যদি চাওঁ তেন্তে অল অফ দ্য এবভটোৱে ইয়াৰ কাৰেক্ট এনচাৰ নেক্সট কুৱেশ্যন আহিলে ৰাভা দিৱস কমেনমটিছ হুইচ ইভেণ্ট ৰাভা দিৱসে কি স্মৰণ কৰে বাৰ্থ এনিভাৰ্চাৰী ডেথ এনিভাৰ্চাৰী মেৰিজ এনিভাৰ্চাৰী নে ইণ্ডিপেণ্ডেণ্ট ডে একচুৱেলি ৰাভা দিৱসটোৱে কি স্মৰণ কৰে বিষ্ণুপ্ৰসাদ ৰাভাই আৰু আমি জানো যে সেইটো কি হয় ডেথ এনিভাৰ্চাৰী হয় নেক্সট কুৱেশ্যন আহিলে বিষ্ণুপ্ৰসাদ ৰাভা ৱাজ ফেমাছ এজ এ বিষ্ণুপ্ৰসাদ ৰাভা এজন বিখ্যাত কিহৰ কাৰণে হয় আৰ্টিষ্টৰ কাৰণে হয়নে মিউজিচিয়ানৰ কাৰণে হয়নে ৰাইটাৰৰ কাৰণে হয়নে অল অফ দ্য এবভৰ কাৰণে হয় আৰু আমি জানো যে তেওঁ সকলোকেইটাৰ কাৰণে এজন বিখ্যাত হয় নেক্সট কুৱেশ্যন আহিলে হুইচ মন্থ ইজ ৰাভা দিৱস অবজাৰ্ভ ৰাভা দিৱস কোন মাহত পালন কৰা হয় মে' মাহত জুন মাহত জুলাই মাহত নে আগষ্ট মাহত আৰু আমি যদি চাওঁ তেন্তে 20 জুন মাহতে ৰাভা দিৱস অবজাৰ্ভ কৰা হয় নেক্সট কুৱেশ্যন আহিলে হোৱাট ৱাজ ৰাভাছ কণ্ট্ৰিবিউশ্যন টু আছামিজ কালচাৰ অসমীয়া সংস্কৃতিলৈ ৰাভাৰ অৱদান কি হয় আৰু ইয়াত যদি আমি চাবলৈ যাওঁ তেন্তে মিউজিক ড্ৰামা লিটাৰেচি নে অল অফ দ্য এবভ আৰু ইয়াৰ যিটো কাৰেক্ট এনচাৰ সেইটো হৈছে অল অফ দ্য এবভ নেক্সট কুৱেশ্যনটো আহিলে হোৱাই ইজ বিষ্ণু ৰাভা ৰিমেম্বাৰ্ড টুডে বিষ্ণুপ্ৰসাদ ৰাভাক আজি কিয় স্মৰণ কৰা হয় বৰ্তমান সময়ত আজি 20 জুন তাৰিখে সদৌ অসম হওক বা বিশ্বই কিয় বিষ্ণুপ্ৰসাদ ৰাভাক স্মৰণ কৰে তেওঁ কালচাৰেল কণ্ট্ৰিবিউশ্যনৰ কাৰণে নে ছ'চিয়েল ৰিফৰ্মৰ কাৰণে নে ফ্ৰীডম মুভমেণ্টৰ কাৰণে নে অল অফ দ্য এবভ আৰু ইয়াত যদি আমি চাবলৈ যাওঁ তেওঁ একচুৱেলি সকলোবিলাক কামৰ কাৰণে একচুৱেলি তেওঁক সকলোৱে অসমবাসীয়ে তেওঁক স্মৰণ কৰে বা ভাৰতবাসীয়ে তেওঁক স্মৰণ কৰে চ' এই ভিডিঅ'টোত এইকেইটা কুৱেশ্যনেই আছিলে চ' আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো ভাল পালে মহান ব্যক্তিসকলৰ ছিৰিজৰ এইটো এটা পাৰ্ট হয় চ' আপোনালোকে নেক্সট পাৰ্টখিনিও মই লৈ আনিম মহাত্মা গান্ধীৰ বিষয়ত হওক লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ বিষয়ত হওক লক্ষ্মীনাথ বেজবৰুৱাৰ বিষয়ত হওক শংকৰদেৱ মাধৱদেৱ ভট্টদেৱ সকলোবিলাকৰ ওপৰতে লৈ আনিম চ' আপোনালোকে ভিডিঅ'বিলাক চাই যাব ভিডিঅ'বিলাক লাইক কৰিব শ্বেয়াৰ কৰিব আমাৰ এটা ফেচবুক পেজ আছে তাতো ফ'ল' কৰিব নাপাহৰিব ইমানেই আছিলে ধন্যবাদ